সময় শিক্ষাৰ্থীলৈ মোৰ আন্তৰিক শুভেচ্ছাৰে আজি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই আছোঁ এতিয়া গণেশগুৰিত থকা গোপাল বড়ো হাইস্কুল, মানে এইটোৱে হ'ল মেট্ৰিক চেণ্টাৰ, আৰু মেট্ৰিক চেণ্টাৰৰ সন্মুখতে ৰৈ আছোঁ। কিয় জানে, আজি মোৰ ছোৱালীও মেট্ৰিক পৰীক্ষা দিবলৈ আহিছে। আজি প্ৰথমবাৰ তাইতো ভয় খাইছে অকণমান। আমি থ'বলৈ আছোঁ, দেউতাক, মই, মাতটো, আমি তিনিওজনে আহিছোঁ। আৰু আহি দেখিছেনে, মোৰ ছোৱালী পিছে সোমালে দিয়ক, ভিতৰত সোমালে। কেণ্ডিডেট, পেৰেণ্টছ কিমানবোৰ আছে, কেণ্ডিডেটবোৰ আহি আছে, আৰু মিডিয়াবোৰতো ক'বই নালাগে, বাহিৰত বহুত ভিৰ। আৰু এইখন গেট, মেইন গেটৰ এইটো ৰাইট চাইডে দেখিছেনে, সৰু গেট, এইখন গেটেৰে ল'ৰাবোৰ সোমাইছে, আৰু এনেকুৱা ছেইম গেট এখন লেফ্ট চাইডে আছে, সেইখন গেটেৰে ছোৱালীবোৰ সোমাইছে। মোৰ ছোৱালীজনীও ভিতৰতে সোমাইছে। আমি অভিভাৱকবোৰ বাহিৰত ৰৈ আছোঁ। এতিয়া চাওকচোন, ইমান ঠাণ্ডা। সেই ভাবিলোঁ সেইটো চাইডে যাওঁ, যিহেতুকে বেলো পৰিলে, তেওঁলোকে লিখা আৰম্ভ কৰিলে। ৰাইট চাইডে আহিলোঁ, ৰাস্তাৰ ইপাৰে ৰ'দত আহি দেখিছোঁ ইয়াতো দোকানবোৰ খোলা আৰম্ভ কৰিছে। হ'লেও এইখিনিত ৰ'দ পৰিছে যে ঠাণ্ডাটো যাব অকণমান, ভালো লাগিছে। ইয়াতো দেখিছোঁ মিডিয়া, হ'লেও ৰ'দ পোৱা ভাল লাগে। বা বাপেক যে কৈছা মৰম, মাতি বোলে বাপেক ডাঙে বোলে, ডাঙিবই নোৱাৰি। ওজন আছে, মাতটো ডাঙৰ হৈ গ'ল। চাওক কেণ্ডিডেট কিমান, কেণ্ডিডেট অভিভাৱক, কেণ্ডিডেটবোৰ সোমাইছে আৰু অভিভাৱকবোৰ ৰৈ আছে। এতিয়া পেৰেণ্টছবোৰ বাহিৰত, গতিকে মই ৰখি আছোঁ আৰু গাৰ্জেনবিলাক, হয়নে? মোৰ লগতে ৰুমিৰ মাকো আছে। ৰ'ব বোলে একো নহয় দিয়া, এইটো বুজি জাকিৰ হুছেইন, জাকিৰ হুছেইন, গণেশগুৰি ৰখি আছোঁ। কি কৰিম আৰু, উপায়টো নাই, ৰখিবই লাগিব। এইটো মেইন ৰোডৰ ইফালে ৰ'দৰ ফালে আহিছোঁ, সিফালে পূৰা ছায়া ঠাণ্ডা, আৰু সেইটো চেণ্টাৰৰ সন্মুখত চাওক কিমান পেৰেণ্টছ হৈ আছে। মোৰ মাথাত ভাঙি অৱস্থা নাই, ঠাণ্ডাতে কাই চৰ্দি লাগি। হেল্ল' দিব, হেল্ল'। যিহেতু ঘৰৰ পৰা পুৱাই ওলাই আহিছোঁ নহয় জানো, এতিয়াতো দেৰি হ'ল, 10:30 বাজিল। অকণমান বাথৰুম লাগিছে, সেয়েহে বাথৰুম বিচাৰি গৈ আছোঁ। মোৰ মানুহজনে লৈ গৈ আছে বজাৰৰ মাজে। বাথৰুম কৰি আকৌ আহিলোঁ বজাৰৰ মাজে। এয়া দেখিছেনে, ইয়াত মেইন ৰোড পালোহি, আৰু সেয়া আমাৰ লক্ষ্যস্থান, আগৰ জেগাখিনি। বাথৰুম কৰিবলৈ কিন্তু বহুত দূৰ গৈছে দিয়ক, জনাই নাছিলোঁ গণেশগুৰিৰ যে ভিতৰত যে এনেকুৱা বজাৰৰ মাজতো বাথৰুম কৰাৰ সুবিধা থাকে। পইচা 5 টকা দিহে কৰিছোঁ। কেণ্ডিডেটবোৰতো সোমাইছে ভিতৰত, এতিয়া কিনো কৰিম, আমি বাহিৰত এনেকৈ বহি আছোঁ। আৰু পেৰেণ্টছখিনি নে কিবা, কোন আছে তোমাৰ ছোৱালী নে ল'ৰা? সুধিছোঁ, ল'ৰা ছোৱালী? এই ল'ৰা, তেওঁলোকৰ ভৱিষ্যত মানে ভাল হওক, তেওঁলোকৰ শুভেচ্ছা আছিলে, ভাল হওক পৰীক্ষাটো। পেৰেণ্টছখিনি কি কৰিম আৰু, এনেকৈ কাৰোবাৰ দ্বাৰা বহি আছোঁ আৰু ফুটপাথত। এইপিনে আমাৰ মাতি অলপ দেৰি পিছত মাতোৱে আকৌ অধৈৰ্য হৈ গ'ল। তাই মানে এঠাইত থকা ধৈৰ্য নাই, তাইক লৈ আকৌ ফুৰাব আহিছোঁ এইপিনে গণেশগুৰি ব্ৰিজৰ ফালে, বজাৰৰ মাজে চাওকচোন। ব্ৰিজখন যদি দেখা নাই চাই ল'ব, এইখন গণেশগুৰি ব্ৰিজৰ কাষে এনেকৈ খোজকাঢ়ি গৈ থাকোঁতে এখন পালোঁ দোকান, চব্জিৰ দোকান। আহি দেখিলোঁ এইখন দোকান, ৰাজমাহ বহুত দিন খোৱা নাই, ভাবিলোঁ লৈ লওঁ। পোৱা বোলে 30 টকা, 100 লওঁ আৰু খাই ভাল লাগে, লোকেল বস্তু। খাই দিছা, গণেশগুৰি ব্ৰিজৰ কাষৰ দোকান হৈছে। ভাল লাগিছে ৰাজমাহকেইটা, লোকেল বগৰী ওলাইছে। আৰু এইখিনিতে এইটো কিবা মই নাজানো দিয়ক, সেইটোত বোলে মাতৃক ফটো উঠে, চিঞৰি আছে, আৰু দেউতাকে তাইক ফটো তুলি আছে। মই ভাবিলোঁ অকণমান ভিডিঅ'কে কৰোঁ দে, কি কয়। ভালো লাগিছে, কিন্তু ময়ো কেইকপি ফটো মাৰিছোঁ তাইক, আৰু অকণমান ভিডিঅ'ও কৰিলোঁ। কিবা পিকচাৰ কিবা কেনেকৈ বনাই থৈ দিছে নাজানো, আৰু দেখাত কিন্তু মানুহৰ নিচিনা লাগে ছেম, কিন্তু মানুহ নহয়। আৰু এইখন ব্ৰিজ, ৰাস্তাৰ কিনাৰে দোকানবোৰ বহিছে। এতিয়া আকৌ ইয়াৰ পৰা যামগৈ, ভাবিছোঁ অকণমান চাহো খাওঁ, অলপ ডিঙিটো শুকাইছে, বহুত দেৰি হ'ল একো খোৱা নাই। সেই গণেশগুৰি ব্ৰিজৰ কাষতে চাহ খাই আছোঁ, কেকেৰে খাইছোঁ দিয়ক, কিন্তু খোৱা শেষেই হ'ল, তেতিয়াহে ভিডিঅ'টো কৰিছোঁ, পাহৰিয়ে যাওঁ। আৰু যিমান যিলেও ছোৱালীজনী ভিতৰত আছে, যিটো পৰীক্ষা দি টেনশ্যনটো সিফালেও থাকে দিয়কচোন, ভিডিঅ' কৰাৰ কথা ইমান মাইণ্ডতো নাহে। চাহকাপ খাই ল'লোঁ। আছোঁ, যোৱা নাই তোমালোকে? বুকবিলাক দি আছে, বেটাছ মাৰি আছে।
গেটৰ সন্মুখত ধুনীয়াকৈ অপেক্ষা কৰি আছোঁ কেণ্ডিডেট ওলাব বুলি গেটৰ সন্মুখত ৰৈ আছিলোঁ ৰৈ থাকোঁতে লগ পালোঁ মোৰ ছাবস্ক্ৰাইবাৰ ফলোৱাৰ্ছ সেয়া এওঁলোকে কোৱা তোমালোকৰ কোন কোন আছে কোন আছে ছোৱালী নিব আহিছে ৰখি আছে গতিকে আমি ৰখি আছোঁ মোক দেখাবে মাত দিলে ভাল লাগিলে গাৰ্জেনবিলাক আমি এনেকৈ অপেক্ষাত আছোঁ আৰু ছুটি হ'ব লৈ পিনে ঘৰত যাম ন কেনেকুৱা হ'ল পৰীক্ষা মনটো কেনেকুৱা লাগি আছে পৰীক্ষাৰ কাৰণে মইতো আপাত ডিপাৰ মাৰি আছোঁ আপাত ডিপাৰ কেনেকুৱা হয় নাজানো ওলালে গম পাম আৰু মোৰ লগ ভাবো এওঁলোকৰ ল'ৰা ছোৱালী আৰু মোৰ ছোৱালী একেলগে দি আছে ক'ত নাযায় কেনেকুৱা লাগিছে এতিয়া অলপ টাইম হৈছে মনটো ভাল লাগি আছে না ওলাব টাইম হৈছে আৰু কেণ্ডিডেট 12টা বাজে ছুটিৰ টাইম হৈছে চাওক কেণ্ডিডেটক নিয়াৰ কাৰণে কিমান পেৰেণ্টছ আহিছে যি পাৰা আৰু মনে দিম চেণ্টাৰৰ সন্মুখত পেৰেণ্টছ ৰৈ আছে টাইম হৈছে ষ্টুডেণ্ট ওলাই আছে পৰীক্ষা অলপতে ওলালে সেয়া মোৰ ছোৱালী কোৱা কেনেকুৱা হ'ল পৰীক্ষা একদম বঢ়িয়া জেং কৰি থৈ আহিছে বোলে এতিয়া নাজানো আপোনালোকৰ দোৱা আশীৰ্বাদ কি হয় পৰীক্ষা ৰিজাল্ট দিলে গম পোৱা যাব আৰুতো আছে আগফালে আৰু সেইজনী বিৰক্তি পাইছে এতিয়া এতিয়া ৰিক্সা চাই আছোঁ আগফালে ৰিক্সা লৈ পিনে যাম আৰু ঘৰলৈ তো ভিডিঅ'টো এটা সামৰিছোঁ আজিলৈ বাই বাই